Hello everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভাল। আমাৰো ভাল। আজি মই অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আপোনালোকক হাতেৰে বনোৱা ঊণৰ এখন মেখেলা দেখাব বিচাৰিছোঁ। আপোনালোকে চাবচোন কেনেকুৱা হৈছে আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। কিয়নো মই যিবোৰ ভিডিঅ' দিওঁ তাৰমানে আপোনালোকে যাতে সোনকালে পায়। সেয়ে বলকচোন ভিডিঅ'টো এইখন মেখেলা মই আপোনালোকক মেখেলাখন মেলি দেখুৱাম। আপোনালোকে চাই থাককচোন। প্ৰথমতে আপোনালোকে চাওকচোন ফুলটো মই কেনেকৈ আঁকিছোঁ। মই ওচৰৰ পৰাই দেখুৱাওঁ। এয়া চাই মই মণি চিলাই দিছোঁ। এনেকৈ আপোনালোকে মন কৰিব পাৰিছে নে? চাওকচোন মণি চিলাই দিছোঁ। এয়া মণি কিনি আনিছোঁ। আনি মই ইয়াতে গোটেই ফুলটো হোৱাৰ পিছত মই এই মণিটো দি দিছোঁ। দি পেলাই মই এইখিনি এনেকৈ ৰাউণ্ড কৰি দিছোঁ। কৰিব পাৰিছেনে? পাতটো চাওকচোন, একদম সহজ চাওক। এতিয়া মেখেলাখন আপোনালোকক মিলি দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈ চাই থাকিব, তেতিয়াহে গম পাব। অকলে ভিডিঅ'বোৰ কৰা অলপ দিগদাৰ হৈ কৰিব লগা হৈছে। চাওকচোন কেনেকৈ হৈছে। যদি আপোনালোকে জানিব বিচাৰে ফুলটো মই কেনেকৈ বনাইছোঁ মেখেলাখনত, আপোনালোকে মোক কমেণ্ট কৰিব। মই আপোনালোকক নিশ্চয় ফুলটো কেনেকৈ বনাই মই আপোনালোকক দি দিম। কেনেকুৱা হৈছে জনাবচোন। মই প্ৰথমতে মেখেলাখনত অকণমানকৈ আঁকি লৈছোঁ। আঁকি লৈ পেলাই মণি চিলাই দি এনেকৈ গছৰ নিচিনা এইখিনি বনাই লৈছোঁ। গামোচা বনালোঁ। বনাই পেলাই এইবাৰ এনেকৈ ফুলটো দি আপোনালোকে মেখেলাখনৰ অঁকাৰ পিছত আপোনালোকে যোনখিনি বনায় আপোনালোকে পাতটো বনাব পাৰে, কিন্তু প্ৰথমতে এইডাল বনাই ল'ব লাগিব। তাৰপিছত পাতটো বনাব পাৰিব, ফুলটো বনাব পাৰিব। আপোনালোকে যেনেকুৱাকৈ মন যায় সেনেকুৱাকৈ বনাব পাৰিব। যদি আপোনালোকে কাপোৰত বনাব খোজে তেতিয়াহ'লে মই আপোনালোকক ফুলটো কেনেকৈ বনাই মই আপোনালোকক দি দিম। এতিয়া আপোনালোকে মোক জনাব কেনেকুৱা লাগিছে। চাওক মেখেলাখন হৈছে মোৰ, বাকী চাদৰ কৰা নাই। চাদৰত মই যেতিয়া তুলিম, যদি আপোনালোকে মোক কমেণ্ট কৰে তেতিয়াহ'লে মই আৰু আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে এনেকৈ ইয়াতে যেনেকৈ দিছোঁ তাতে সেনেকৈ দিব পাৰে। মই দিয়া নাই। তেতিয়াহ'লে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে মোক জনাব।